নমস্কাৰ, আজি মই আপোনাৰ আনবক্সিং কৰিম বয়া BYWM5 ৱায়াৰলেছ মাইক্ৰফোনৰ আনবক্সিং। এইটো মই আপোনাক ভালদৰে দেখুৱাই দিছোঁ। ইয়াত লেখা আছে বয়া WM5ৰ ইয়াত কি কি ফেচিলিটি আছে চাৰিওফালে বক্সত দিয়া আছে। এইটো 164 ফুটৰ মানে ৰেঞ্জটো থাকে। এইটো মই বক্সটো অ'পেন কৰি দিছোঁ। ইয়াৰ ভিতৰত আছে এখন ইউজাৰ মেনুৱেল। ইয়াত মই ভালকৈ দেখুৱাই দিছোঁ ইয়াৰ ভিতৰত কেনেকৈ ইউজ কৰা হয় সম্পূৰ্ণভাৱে দেখুৱাই আছে। এইটো ভালদৰে মই দেখুৱাই দিছোঁ। এখন ইউজাৰ মেনুৱেল হয়। এতিয়া মই ট্ৰান্সমিটাৰ আৰু ৰিচিভাৰ এই দুটা মই উলিয়াই আনিছোঁ। এইটো হৈছে ৰিচিভাৰ, এইটোৱে আমাৰ কেমেৰা পিছফালে থাকিব আৰু এইটো হৈছে ট্ৰান্সমিটাৰ। এইটো আমাৰ এইটো লৈ থাকিব লাগিব। এইটো পুৰা টাইট হৈ আছে, তো মই খুলিবলৈ চেষ্টা কৰিছোঁ। এইটো পুৰা জোৰ লগা সেইটো ওলাইল। এইটো হৈছে ট্ৰান্সমিটাৰ আৰু ইয়াৰ ভিতৰত আছে কিছুমান হয়। এইটো হৈছে ইয়াৰফোন, এইটো এয়া চিলিকা জেল, এইটো নাখাব দেই। এইটো হৈছে মাইক্ৰফোন এডাল। এইটো হৈছে ইয়াৰফোন যিটো আপোনাৰ ট্ৰান্সমিটাৰটোত থাকিব। এইটো হৈছে অক্স কানেকশ্যন। মই আপোনাক কেনেকৈ কি ইউজ কৰে মই দেখুৱাই দিছোঁ। এইটো হৈছে ট্ৰান্সমিটাৰ। এইটো হৈছে ইয়াত ওপৰত আছে মাইক্ৰফোন আৰু এডাল ইয়াৰফোন ইয়াত কানেক্ট হ'ব। আৰু এইটো হৈছে ভলিউমৰ আৰু ইয়াতে ছাইডত আছে অন অফৰ মানে পেয়াৰ কৰা বটন আৰু ইয়াত দুটা ট্ৰিপল এ বেটাৰী লাগিব। আৰু ঠিক তেনেদৰে ট্ৰান্সমিটাৰটোত ৰিচিভাৰটোতো আমাৰ তেনেকুৱাই আছে, চেম প্ৰচেছ, কিন্তু ইয়াত লাইন আউট আছে আৰু ইয়াত এয়াৰফোন আৰু মাইক্ৰফোন যিটো আছে ইয়াত কানেক্ট হোৱাৰ ছাইডত একেদৰে ভলিউম অন অফৰ আছে আৰু ইয়াত ট্ৰিপল এই দুটা বেটাৰী লাগিব। মই বেটাৰী এতিয়া ইনচাৰ্ট কৰি দেখুৱাই দিছোঁ এনেকুৱা কি ইউজ হয়। মই বেটাৰীকেইটা ইনচাৰ্ট কৰিলোঁ। তো মোৰ বেটাৰী ইনচাৰ্ট কৰা হৈ গ'ল। আপোনাক কেনেকৈ ব্যৱহাৰ কৰা হয় তাক মই দেখুৱাম। এতিয়া বলক কেনেকৈ ইউজ কৰে। এইটো মই পেয়াৰ কৰিলোঁ। এইটো অন কৰাৰ পিছত পেয়াৰ হৈ যাব। এতিয়া পেয়াৰ হৈ গ'ল। এতিয়া কেনেকৈ ইউজ কৰে দেখুৱাই দিওঁ। তো মই এইটো হৈছে ট্ৰান্সমিটাৰ। ইয়াৰ পৰা ডাইৰেক্ট চাউণ্ড তাত গৈছে, ৰিচিভাৰে তাত গ্ৰহণ কৰিছে চাউণ্ডটো, সেই চাউণ্ডটো মানে শুনিছে। তো এইটো মাইক্ৰফোন হেল্ল'। তো মই আপোনাৰ অকণমান দূৰত্বটো দেখুৱাই দিছোঁ কিমান দূৰলৈ এইটো মানে তাৰ কানেকশ্যন কৰি থাকিব পাৰে, কানেক্ট হৈ থাকিব পাৰে। আৰু ইয়াত ট্ৰান্সমিটাৰটোত আছে এডাল, এইটো ইয়াৰফোন মানে এইটোৰে কাণত লৈ আপোনাৰ যিটো আপোনাৰ কেমেৰা বেকফালে যদি চাউণ্ডটো অহা নাই তাত টেষ্টিং কৰি থাকিব পাৰে, কি কৈ থাকিব লাগিব। তো এইটো মই ইয়াতে লৈছোঁ। তো মই অকণমান দূৰত গৈছোঁ, পিছফালে নাযাওঁ। তো আপোনালোকে আপোনাৰ চাউণ্ডটো শুনি আছে। তো মই অকণমান দূৰত গৈছোঁ আৰু অকণমান দূৰত গৈছোঁ। কিমান দূৰলৈ চাউণ্ডটো আহি থাকে মই গৈ আছোঁ। হয়তো গৈ আছে চাউণ্ডটো। তো এয়া কিমান দূৰত আহিছোঁ, হয়তো প্ৰায় 50 ফুট মানৰ দূৰত আছোঁ, 50 ফুটৰ দূৰত আছোঁ। এইটো মই কিমান দূৰত গৈ আছোঁ, মই বেছি দূৰত নাযাওঁ বাৰু। এইটো আমাক কিমান মিটাৰ 164 মিটাৰলৈ মানে কানেক্ট হৈ থাকে। 164 মিটাৰৰ যদি অকণমান দূৰত যায় তেনেহ'লে ডিছকানেক্ট হৈ যায়। তো এইটো মাইক্ৰফোনৰ ৱায়াৰলেছ মাইক্ৰফোনৰ এইটো ফেচিলিটি আছে। এইটো ৱায়াৰলেছ মাইক্ৰফোন হয়। আপোনাৰ এইটো মই আপোনাৰ মোৰ এইডাল আছিল, কিন্তু এইডাল বহুত দীঘল হয়। মানে মই যদি কেমেৰাৰ পৰা বহুত দূৰত থাকোঁ তেতিয়াহ'লে এইডাল মানে বহুত অকণমান প্ৰব্লেম হয়। কিন্তু এতিয়া মই এই ৱায়াৰলেছ মাইক্ৰফোন এটা মই ঘূৰি ৰাখিব পাৰোঁ, ইয়াতে চাৰিওফালে ঘূৰি ৰাখিব পাৰোঁ, কাৰণ মোৰ ৱায়াৰলেছ মাইক্ৰফোনেৰে কানেকশ্যন হৈ আছে। তো এয়াই আছিল। ধন্যবাদ। নমস্কাৰ। এতিয়া মোৰ হাতত আছে এইটো ট্ৰান্সমিটাৰ। এইটো আপোনালোকে শুনিছে, ইয়াৰ পৰা ডাইৰেক্ট
ৰিচিভাৰলৈ গৈছে তাৰ পৰা আপোনাৰ শুনি আছে মই আপোনাক মই এতিয়া আপোনাক দেখুৱাই দিছোঁ এইটো হৈছে ট্ৰান্সমিটাৰ ইয়াৰ পৰা আপোনালোকৰ তাত গৈছে এইটো মই আপোনাক দেখুৱাই দিছোঁ এইটো মই ইয়াতে ক'ৰবাত থৈ দিব পাৰোঁ তো মই আৰু এটা দেখুৱাই দিছোঁ শুনা বন্ধ নকৰোঁ শিক্ষালে আমি তালে on